গৈছিল বিয়াৰ বজাৰ কৰিবলৈ বজাৰৰ লগতে উভতি নাহিল জিন্তি এতিয়া ভাঙি পেলাইছে বিয়াৰ ৰভাখন ভাঙি পেলাইছে সপোনবোৰ জিন্তিক বিচাৰি এতিয়া হাহাকাৰ পৰিয়ালৰ মাজত বিয়াৰ চিঠিও ছপোৱা হ'ল মানুহো মতা হ'ল বিয়ালৈ আছিল মাজত মাত্ৰ কেইটামান দিন আগবাঢ়িছিল বিয়াৰ সকলোবোৰ যা-যোগাৰ মুনুক বিচাৰি শোকত ভাগি পৰিছে মুনুৰ শাহু বাৰে বাৰে কৈছে তুমি মোৰ ছোৱালীৰ দৰে মোৰ ডাঙৰ বোৱাৰী তাইক আমি বৰ মৰমত ৰাখিছিলোঁ তাইক নিজৰ ছোৱালী বুলি তাইক ৰাখিছিলোঁ সযতনে তাইও যথেষ্ট মৰম কৰিছিলে কাৰোবাৰ যদি প্ৰয়োজনত পৰি তাই গৈছে তাই য'তে আছে ত'তে ঘৰলৈ ঘূৰি আহিবলৈ মই অনুৰোধ জনাইছোঁ নিজৰ ছোৱালী বুলিয়ে মই গ্ৰহণ কৰিম গতিকে তাই ভাবি চিন্তি চাওক যদি কোনোবাই সদাশয় লোকেও পায় মোক যেন অকণমান সহায় কৰে মুনু তই তুমি য'তে আছা ত'তে মই মা আৰু দেউতালৈ মুখলৈ চাই স্বামী এটাকেইটা মুখলৈ চাই ঘূৰি আহা তোমাক আমি সযতনে নিজৰ ছোৱালী বুলিয়ে ৰাখিম স্বামীৰ কনিষ্ঠ ভাতৃৰ বিয়াৰ কাপোৰৰ বজাৰ কৰিবলৈ গৈ এটা সপ্তাহী নিৰুদ্দেশ হৈ আছে এগৰাকী বিবাহিতা মহিলাগৰাকী হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ দিখৌমুখ ৰঘুবাৰী গাঁৱৰ বিকাশ বৰা নামৰ ব্যক্তিগৰাকীৰ পত্নী জিন্তি বৰুৱা জিন্তি বৰুৱাই দেউৰেকৰ বিয়াৰ কাপোৰ কিনিবলৈ বুলি 2 অক্টোবৰত যোৰহাট নগৰলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে বিবাহপাশত আবদ্ধ হোৱাৰ মাত্ৰ 9 মাহে সম্পূৰ্ণ হৈছিল জিন্তি বৰুৱাৰ ওৰফে মুনুৰ মোৰ পত্নী যোৱা জিন্তি বৰুৱা ওৰফে মুনু আমি ঘৰত সকলোৱে তেওঁক মুনু বুলি মাতোঁ তেওঁ যোৱা 2 অক্টোবৰৰ পৰা যোৰহাটত মোৰ ভাইটি আৰু বাইদেউৰ লগত বিয়াৰ বজাৰ কৰিবলৈ গৈছিলে মোৰ ভাইটি বিয়া আছিলে বিয়া বজাৰ কৰিবলৈ যাওঁতে তাৰ পৰা নিৰ্দেশ হৈ আছে দিনৰ প্ৰায় 12:30 মান বজাৰ পৰা তেওঁলোকক আমি বহুত বিচাৰ খোচাৰ কৰি নোপোৱাত আমি যোৰহাটৰ সদৰ থানাৰ লগত আমি যোগাযোগ কৰি তেওঁ বিচাৰিবলৈ আমি এজাহাৰ দাখিল কৰোঁ যদিও আজি পৰ্যন্ত কোনো সংসূত্ৰ পোৱা নাই তাৰপিছত আমি গৰিসাগৰ লোকেল থানা আমাৰ যিখন লোকেল থানা গৰিসাগৰত দিয়া হৈছিল গৰিসাগৰৰ পৰা আমি শিৱসাগৰ SP অফিচত ক্ৰাইম ব্ৰাঞ্চতো আমি দিয়া হৈছে কিন্তু আজি পৰ্যন্ত আমি কোনো সংসূত্ৰ পোৱা নাই হয় মোৰ সন্দেহ মোৰ সম্বন্ধীয় এজনী মাহী ছোৱালী আপোনাৰ চিৰাখুন্দা গাঁৱৰ ছোৱালী হয় তেওঁৰ লগত কথা পাতি তেওঁক মই যেতিয়া মোৰ ৱাইফ যেতিয়া আপোনাৰ নিৰুদ্দেশ হৈছিলে তেওঁক মই ফোন কৰিছিলোঁ যে তেওঁ লগত কিবা কণ্টেক্ট হৈছিলে নেকি তেওঁ নাই বুলি ক'লে তেওঁ বুলি মই তেওঁক তাৰপিছত তেওঁ 2জনী ছোৱালী মোবাইল ছুইচ অফ হৈ আছে ছুইচ অফ হোৱাৰ পিছত যোৱা 4 তাৰিখত তেওঁলোকৰ ঘৰলৈ ফোন কৰি কৈছিলে যে তেওঁলোক গুৱাহাটীত আছোঁ বুলি কৈ ফোন 2টা ছুইচ অফ হৈ আছে আজিলৈকে মই একো সংসূত্ৰ পোৱা নাই আৰক্ষীক আমি আমাৰ যোৰহাটৰ সদৰ থানা আপোনাৰ আমাৰ গৰিসাগৰ থানা শিৱসাগৰ SP অফিচ আৰু মই গুৱাহাটীত থকা গম পাই মই গুৱাহাটীত গৈ গুৱাহাটী বৈশিষ্ট্য থানা গড়চুক থানা আৰু আপোনাৰ গুৱাহাটী পাণবজাৰস্থিত ক্ৰাইম ব্ৰাঞ্চতো আমি জনোৱা হৈছিলে যদিও আজি পৰ্যন্ত কোনো সংসূত্ৰ পোৱা নাই স্বামীৰ দাবী স্বামীৰ সম্বন্ধীয় এগৰাকী ভণ্টীয়ে অতি কৌশলেৰে পলুৱাই লৈ গৈছে মুনুক ইফালে দিখৌমুখ ৰঘুবাৰী গাঁৱৰ বিকাশৰ ঘৰত বিয়াৰ ৰভাও সজা হৈছিল কিন্তু এতিয়া জিন্তি নোহোৱাৰ বাবে বিয়াৰ ৰভাখনো ভাঙি পেলাব লগা হৈছে আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট টাইম 8